হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ প্ৰাইডিছ আছামৰ অন্য এটা ভিডিঅ'লৈ। ৰাজ্য কঁপাই যোৱা এক হৃদয় বিদাৰক ঘটনা। ধেমাজি মৰিধল কলেজত অধ্যয়ন কৰা লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ নন্দিতা শইকীয়া নামৰ ছাত্ৰীগৰাকীক একেখন কলেজতে লাইব্ৰেৰীত কাম কৰা ৰিণ্টু শৰ্মা নামৰ যুৱকজনে দাৰে ঘপিয়াই উপৰ্যুপৰি আঘাত কৰে। ধেমাজি চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাত নন্দিতা শইকীয়াৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতা দত্তৰ পিতৃ দেৱ দত্ত, এওঁলোক তিনিওজন আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আহত হোৱা নন্দিতা শইকীয়াক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল। মূৰত যথেষ্ট আঘাত পোৱাত প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হৈছিল নন্দিতা শইকীয়াৰ, যাৰ ফলত চিকিৎসকেও আপ্ৰাণ চেষ্টা কৰি বচাই তুলিব নোৱাৰিলে নন্দিতা শইকীয়াক। 4 দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়া নামৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে। কিন্তু কিয় উপৰ্যুপৰি আক্ৰমণ চলাইছিল নন্দিতা শইকীয়াক ঘাতক ৰিণ্টু শৰ্মাই? সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি দুয়োৰে মাজত প্ৰেমজনিত সম্পৰ্ক আছিল। ৰিণ্টু শৰ্মাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নন্দিতা শইকীয়াক এখন দাৰে উপৰ্যুপৰি আঘাত কৰিছিল ঘাতক ৰিণ্টু শৰ্মাই। কিন্তু সম্পৰ্ক যিয়ে নহওক, কোন সঁচা কোন মিছা আমি নাজানো। প্ৰেম মানেতো বিবাহ নহয়, প্ৰেমত বিচ্ছেদো থাকে, প্ৰেমত ত্যাগো থাকে। ঘাতক ৰিণ্টু শৰ্মাই যি কৰিলে সেয়া এজন সঁচা প্ৰেমিকে কেতিয়াও কৰিব নোৱাৰে। প্ৰেমত হাবাথুৰি খাই খঙত অগ্নিশৰ্মা হৈ দিক বিদিক হেৰুৱাই ঘাতক ৰিণ্টু শৰ্মাই যি কৰিলে সেয়া সঁচা প্ৰেম কেতিয়াও হ'ব নোৱাৰে। অসমবাসীয়ে ন্যায় বিচাৰিছে। দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়াই ন্যায় পাওক, দোষীয়ে উপযুক্ত শাস্তি লাভ কৰক। ইতিমধ্যে চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আংগুৰলতা ডেকাই দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে।